আমি এতিয়া চাহতৰ ঘৰ আহি পালো আৰু এইফালে দেখাই নাই আন্ধাৰ হৈছে নাই ওলাই নাইছে গাইস এই মেৰিগোল্ড বিস্কুটে দিম ৰঙা চাহ খাছা নাই খাৱা নাখাবি বেয়া কথা ভক্ষণ কৰি তই খেলো মোৰ মোবাইলটো সোমাই দিয়া কি কৰে ঐ এসা মত করিয়ে मेरा मोबाइल शायद में भी जाएगा सा ये देखा सा जितो सबे চিনি পাই কিন্তু বেয়া পাই নাই মই ভাল পাং কিন্তু ভাল লাগছে মানে মোৰ ৰাস্তাটো এনেকা ৰাস্তা দি আইবা পালি মানে মই বহুত ভাল পাং আছে বহুত ভাল লাগে মোৰ এনে ৰাস্তা এতিয়া অলপমান মিছন অংকিতা গাও দিব গাও কিয়া গাও নুদুং না পুৰা মানে একদম কসাই না তোক এটা কাম কৰো দে তোক পেলে এই এখন ঢুকুনাখনত তোক পেলে বয়েলম কিনে টানো দে সৰু চলি মাহানে যে খেলাই তইনো কোন ডাঙৰ বেইজ্জতি কৰি দিলা মোক গাইস লড়ে লাগে ভাল লাগছে জায়গাটো এটা মিল এটা আছে এটো রাস্তা গাড়ি যায় আছে এটো রাস্তা পু এই এসটিসি গলে হান এটো রাস্তা গাঁও এটো রাস্তা কে মোর বেশি এটো রাস্তাটাই ভাল লাগে এতকে বেশি এটো বেশি ভাল লাগে আমার রাস্তা দিয়ে বাবালি তো আর কোবাই না চলো 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 লাওয়ার ঘাট এখানে যাখানে নাম লাওয়ার ঘাট না কোন ভালো স্কুল খান কিন্তু গেল এনে এতে মারমা স্কুলে ভাত খাই না কি দি হয় মাংস নোখোৱাই যা 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 তুমি যা মাংস খাবা কবা নে যা বেশি পড়াও বেয়া এতিয়া আমি যাই আছো ড্ৰেছ চেছ পিন্ধি চাৰ্টৰ ঘৰৰ পৰা ওলালো ওলাই কিনে গাড়ীত উঠি যাম আৰু ওলাই গাড়ী চমান জানা নেকি তো গাড়ীখন ৰখছি তো গাড়ী মৰব আৰু তই মাজত বহি আনছা আজি অংকিতা ব্লাউজটোৰ কাৰণে কুৱে মৰব তাকে আৰু এই ৰ'দ এখন আৰু ফচন অংকিতা ধৰি থাকা খালি मैं लगा कैसे कैसे लोग रहते हैं यार यहाँ पर साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम এই মস্ত রোড খান লাগছে না গাইস এখানে মই ছাতি লইছো
আইও গৰম দিছে আমি এতিয়া আহিব ন বলে স্যার মুখখান দেখাই দিও একবার দেখাই দিতে যাক মুখখান আমি মানে খাবা বলি আছো খাওঁ অলপ মানে তাতখনৰ নম্বৰ দিয়া আছে না ফোন কৰা ফুসনা জরুরি ফুসনা জরুরি ফোন কৰা আমি এই কৈছো ক'ত যাম বৰ্তমানে গেলে খা বস্তাই পানে টেবুলখন খালী হৈ আছে ৰখি আছে কিবা কবি মানে তাই কিবা কবা আছিল কিন্তু নকলা সদায় ব্লগ বনাবা গাইস খা বস্তাই দিছে এইখিনি বস্তু খোৱা খোৱা লৈ লম অলপ হামৰা নাখায় কিয়া হামৰা লিপসিং লৈ লম আৰু সিঙ্গাৰটো সোমাব তাৰ পিছত সিঙ্গাৰটো আৰু এই যিটো হিৰো এই দুটাৰ ডুৱেট এটা লম ठूसना जरूरी है চাৰিটা কৰি লব পাৰি A few moments later. Next. 1, 2, 3, step. বঢ়িয়া খেলি যোৱা ঘূৰাই দিয়া বঢ়িয়া गाइस अंकिता लॉन्ग ब्लॉग बनाई আছে কিন্তু তাই লং ব্লগ কেতিয়া ঠিক নাই আমার অঙ্কিতাই সদায় ভিডিও বনায় কিন্তু আপলোড নকৰে কিয় নকৰে তোমাৰ এটা তাতে দি খাইব পাৰা টেলেণ্ট দেখাই দিনা গটেকেইটা আলচি নহ'ব ভালকে কত Gorgeous with attitude and never latitude. Miss Hot Booty, come on baby, do your duty work. Just smoke a her. গাইস মস্ত কি লাগছে ভলিউমটো বাঢ়ো আপোনাৰ ভলিউমটো বাঢ়া গৰম লাগছে গৰম এনে ওৱা নাপাই গৈছে আৰু ফিক্স খোৱা কৰিবা দেই এইডাল অকমান হে কৰি ল'বা মানে তোমাৰ মাতটো নোলায় Fix की गली लो, खिच खिच दूर करो. গাইস এই তোমাৰ অংকিতা সিস্টাৰ মন নহয় মানুহে তো সিস্টাৰ দে তো তাই তাইৰ আত্মাটো তাতে আছে গাইস অলপ টাইম ফ্ৰী পাইছো ফটো উঠবাইছো ফটো মেইনে নে আমাৰ ফটো নুঠলিনো এটা শ্বুটিং বুলি ক'ম না আমি এই পদুম ফুলকেইটা লাগছি দে জলদি কৰ একেটাই আছে কিয়া ফটো উঠবা কাৰণে পুৰা মানে চুলি তুলি মেলি কিনে একৰ ড্ৰেছত ফটো উঠিম মই একৰ ড্ৰেছটো কি ভাল নালাগে দে গাইস আহি আছে 2,000 years. হ'ল লাইক ওপেন নকৰে এই লাইক ওপেন নকৰে লাইক তো নকৰে এই কি নকৰা আহা মা আহা জলদি আহা নাই একো নাই ৰিহাৰ্চেল চলি আছে মানে গাইছে এনেকে এইফালে অংকিতা এইফালে ডান্স কৰিছে এইফালে চাৰে কোৰিঅ'গ্ৰাফি কৰি আছে এনেকে বঢ়িয়াকে আমাৰ শ্বুটিং শেষ হ'ল অংকিতাই ভ্লগটো কৰিব পাহৰিছে সেইকাৰণে ময়ে কৰি দিলোঁ অংকিতা কোৱা এইবাৰ
এইবাৰ টষ্ট জ্বলাছে থা গছি সঁচাকে মস্ত এইবাৰ টষ্ট জ্বলাছে বুম থা গছি একদম আন্ধাৰ চানা চানা চাইছোন ইফালে পৰা চাইছোন অংকি ইফালে আছোন মৰিবি চাইকেল আছোন চাই কৃতি চাইছোন একবাৰ দেখছোৱে মই জানো মানে কিচ্ছা গৈছে। একদম আন্ধাৰ আছে বুম থা গছি আন্ধাৰত তই মানে টষ্ট প্ৰথমতে জ্বলাব লাগে ফটো মানে কানি কচোন কি ধুনীয়া হৈছে জ্বলাব লাগে নাই 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 আকৌ দে यार আমাৰ মেকআপ আৰ্টিষ্ট বাইদেউ ভাল লাগলা আজি বাইদেউৰ লগত কাম কৰি আমাৰ বাইদেউ বৈদ্য ফ্ৰী কিয়া টেকনলজি এটা কিয়া গুছে দিলি কন্টেক্ট কৰিব কাবাক যদি মেকআপৰ কাৰণে লাগে কন্টেক্ট কৰিব নাম্বাৰটো নাম্বাৰটো স্ক্ৰিনত দিয়া থাকিব নাম্বাৰটো স্ক্ৰিনত দিয়া থাকিব নাম্বাৰটো হ'ল চব্জি সালাদ মাংস আৰু কি সো গাইস এতিয়া আমি এইখিনিতে সমাপ্ত কৰিলো ऐसा ही होता है हमारे शूटिंग में এতিয়া আমি এতিয়া সমাপ্ত কৰিলো আৰু এইফালে আছিল আমাৰ ৰবক দেখাইছো তুমি আছা না আছা গাইস মেকআপ আর্টিস্ট বাইদেউ আমাৰ মেকআপ আৰ্টিস্ট আমাৰ মেকআপ আৰ্টিস্ট বাইদেউৰ বিৰাট এটা বেলেগ চাল আছে আমাৰ একদম বেলেগ চাল পুৰা ডেমকা তো এতিয়া বাই বাই দিলো আমি আৰু নেক্সট লগত লগ পাম